মই এই প্ৰাচীন পত্ৰিকা উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। তো মই ইয়াতে ফাইনেলি আহি পালোঁ আৰু এইজনে হ'ল সম্পাদক মেহেৰু মিয়া, যিটো প্ৰাচীন পত্ৰিকা আছে তাৰে আজি উদ্বোধনী কৰিছে ইতিমধ্যে। চ' তোমাৰ কেনে লাগি আছে আজি? বহুত ভাল লাগিছে। মই নৱজ্যোতি মহাবিদ্যালয়ত 2021-22 বৰ্ষৰ যি নিৰ্বাচন হৈছিল, নিৰ্বাচনত মই আলোচনী সম্পাদক হিচাপে নিৰ্বাচিত হৈ প্ৰথমবাৰৰ বাবে মই নৱজ্যোতি মহাবিদ্যালয়ত প্ৰাচীন পত্ৰিকা উন্মোচন কৰাৰ কাৰণে আমাৰ ইনজামুল অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ নৱজ্যোতি মহাবিদ্যালয় সন্মানীয় তেখেতক মই নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতে আহিছিল, আহি কিনে আমাৰ উন্মোচন কৰি গ'ল। বহুত ভাল লাগিছে, বহুত আনন্দিত মই। তো ফ্ৰেণ্ডসকল, মই আপোনালোকক অৱশেষত এটা কথাই ক'ব বিচাৰিছোঁ যে আপোনালোকে ইয়াতে আহিব আৰু আহি কিনে চাব কিমান ধুনীয়া ধুনীয়া গীত, তাৰপিছত জিকিৰ আৰু জাৰি। তো সেইবিলাক আপোনালোকে যাই কিনে এবাৰ হ'লেও কৰি চাব, কিমান ধুনীয়া লাগে। তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো এতিয়া মই যাই আছোঁ ক'ত? আমাৰ কলেজত, মানে প্ৰাচীন পত্ৰিকা আজি উদ্বোধনী কৰিব। তাৰ লগতে আছে আমাৰ সম্পাদক মোৰে ফ্ৰেণ্ড মেহেৰুল মিয়া। তো তাত মই যাম আৰু আমাৰ মানে অধ্যক্ষ আহিব। তো অধ্যক্ষৰ লগতে আমি আজি সেইটো উদ্বোধনী কৰিম। তো ফাইনেলি আমাৰ ছাৰসকল ইয়াতে আহিলে, তো এতিয়া এইটো উদ্বোধনী কৰা হ'ব। আমাৰ আটাইতকৈ শ্ৰদ্ধাৰ এইখন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাতা প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ এমজামুল হুছেইন ছাৰ আমাৰ মাজত উপস্থিত হৈছে। আৰু আজি এটা বিশেষ কাৰণত তেখেতক আমি আমন্ত্ৰণ জনাইছিলোঁ। এয়া হৈছে যে 51 সংখ্যক নহয়, মানে 51 সংখ্যক নৱজ্যোতি মহাবিদ্যালয় সপ্তাহ উপলক্ষে আমাৰ আলোচনী বিভাগৰ তৰফৰ পৰা প্ৰাচীন পত্ৰিকা উন্মোচন কৰা হ'ব। আৰু তেখেতক উন্মোচক হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেতে আহি উপস্থিত হৈছে। ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিভাগীয় সম্পাদক মেহেৰুল মিয়াক মই আহ্বান জনাইছোঁ, এতিয়া সম্বৰ্ধনা অনুষ্ঠান চলাই নিয়াৰ কাৰণে। গুড মৰ্ণিং এভৰিৱান। ইয়াত উপস্থিত আমাৰ ইউনিয়ন বডিৰ ইনচাৰ্জ শিক্ষক সন্মানীয় শ্বাহাবুদ্দিন আহমেদ ছাৰ, ইয়াতে উপস্থিত মোৰ সন্মানীয় অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ এমজামুল হুছেইন ছাৰ, ইয়াতে উপস্থিত মোৰ ইনচাৰ্জ শিক্ষক সন্মানীয় সুশীল কুমাৰ ছাৰ, ইয়াতে উপস্থিত নৱজ্যোতি মহাবিদ্যালয়ৰ ছিনিয়ৰ দাদা বাইদেউ, ভাইটি ভণ্টি, সমূহ ছাত্ৰ ছাত্ৰীসকল। যিকি নহওক আমি ইয়াতে আজি একগোট হৈছোঁ, কিয় একগোট হৈছোঁ এই বিষয়ে হয়তো সকলোৱে অৱগত। আমাৰ 51 সংখ্যক নৱজ্যোতি মহাবিদ্যালয়ৰ প্ৰাচীন পত্ৰিকা উন্মোচনৰ বাবে আমি এমজামুল হুছেইন ছাৰক ইয়াতে নিমন্ত্ৰণ জনাই আনিছোঁ। আমি এতিয়া সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ কৰিম। আমাৰ পোনপ্ৰথমে আমি সম্বৰ্ধনা জনাম আমাৰ নৱজ্যোতি মহাবিদ্যালয়ৰ মাননীয় এমজামুল হুছেইন অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ নৱজ্যোতি মহাবিদ্যালয়, তেখেতক সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। আমাৰ ছাত্ৰ একতা সভাৰ ভাইচ প্ৰেচিডেণ্ট আমাৰ ইজাজ ছাৰক এখিনি ফুলম গামোচা এতিয়া আমি সম্বৰ্ধনা জনাবলৈ লৈছোঁ আমাৰ ইনচাৰ্জ শিক্ষক ইউনিয়ন বডিৰ শ্বাহাবুদ্দিন আহমেদ ছাৰ, তেওঁক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আমি আমাৰ ছাত্ৰ একতা সভাৰ সদস্য ইনজামুল হক, তেখেতে এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। এতিয়া আমি সম্বৰ্ধনা জনাম আমাৰ মোৰ ইনচাৰ্জ শিক্ষক সন্মানীয় সুশীল কুমাৰ চৰকাৰ ছাৰক মই নিজে এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। এতিয়া আমাৰ প্ৰাচীন পত্ৰিকা উন্মোচন কৰিবলৈ আমি আমাৰ ইউনিয়ন বডিৰ সদস্যসকলক আমাৰ এমজামুল হুছেইন ছাৰক আগবঢ়াই অনাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সকলোৰ সহযোগিতা কামনা কৰি মই এই প্ৰাচীন পত্ৰিকা উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। তো এতিয়া আমাৰ ছাৰে ইয়াতে ছিগনেচাৰ কৰিব।
ছাৰ কিবা বাঢ়ি ল'ব আপোনাৰ ইহক মানে এতিয়া ছাৰক উন্মোচনী ভাষণ দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আজিৰ এই নৱজ্যোতি মহাবিদ্যালয়ৰ প্ৰাচীন পত্ৰিকা উন্মোচনী অনুষ্ঠানত উপস্থিত নৱজ্যোতি মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক তথা ইউনিয়ন বডি ইনচাৰ্জ শাহাবুদ্দিন খান ডাঙৰীয়া ইয়াত উপস্থিত নৱজ্যোতি মহাবিদ্যালয়ৰ ইউনিয়ন বডি ইনচাৰ্জ মেগাজিন মেগাজিনৰ ইনচাৰ্জ তথা নৱজ্যোতি মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক সুশীল কুমাৰ চৰকাৰ ডাঙৰীয়া ইয়াত উপস্থিত আলোচনী সম্পাদক ডাঙৰীয়া ইউনিয়ন বডিৰ সদস্যসকল বিষয়ববীয়াসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি প্ৰাচীন পত্ৰিকা উন্মোচনী অনুষ্ঠান মোক উন্মোচন কৰাৰ কাৰণে আহ্বান কৰা হৈছে। তাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ। ইয়াৰ লগত জড়িত যিসকল ব্যক্তি আছে আৰু প্ৰাচীন পত্ৰিকা আচলতে এখন কলেজৰ এটা মানে আইনাস্বৰূপ বুলি কোৱা হয়। সেইটো মানে আমি অসমীয়া ইংৰাজীত মানে মিৰাৰ আইনা মানে এটা আইনাত আমি মুখ দেখিলে আমাৰ মুখ ৰাখিলে আমি আমাৰ গোটেই আমাৰ চেহেৰাটো আমি দেখিবলৈ পাওঁ। ঠিক তেনেকৈ এখন কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ যিটো মানে ইণ্টেলেকচুৱেল ডেভেলপমেণ্টৰ ক্ষেত্ৰত তেওঁলোকৰ যি অৱদান তেওঁলোকৰ যি মানে প্ৰগতি তেওঁলোকৰ প্ৰতিভা সেই প্ৰতিভাৰ প্ৰকাশ পায় প্ৰাচীন পত্ৰিকাৰ জৰিয়তে। মই ইয়াত কিছুমানে লিখিছে মই হয়তো ভালকৈ কৰা নাই এতিয়ালৈকে। আজিৰ স্বাধীন দেশত অমানৱীয়তাই ভৰি পৰিছে। ডেকা ল'ৰাৰ অত্যাচাৰত নাৰীসকলৰ মৃত্যু ঘটিছে। ইয়াত মাতৃত্ব অলপ নাৰীক ছিঙি ছিঙি খাইছে। অৱশেষত সেই নাৰীক মৃত্যুৰ দেশত পঠিয়াইছে। যিজনী নাৰীয়ে তোমাক দেখাইছে এই জগতৰ পোহৰ, অৱশেষত সেই নাৰীৰ জীৱন কৰি দিছে। ভাল ভাল এইটো ভাল মানে থিমটো ভাল ধুনীয়া থিম লাগিছে। ভাল নিশ্চয় ইয়াতে ভাল ভাল কবিতা বা প্ৰবন্ধ চবকে হ'লেও গল্প নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে লিখিছে আৰু ছাত্ৰ ছাত্ৰীসকলে লিখা মেলাৰ অভ্যাসটো কৰিব লাগে। বহুতে বহুত কথা জানে কিন্তু প্ৰকাশ কৰিব নোৱাৰে। সেইকাৰণে সৰুৰে পৰা তেওঁলোকে যদি লিখা মেলা যদি অলপ ব্যস্ত থাকে, আমাৰ কলেজ মেগাজিন আছে, প্ৰাচীন পত্ৰিকা এইবিলাকৰ জৰিয়তে তেওঁলোকে যদি তেওঁলোকৰ লিখনিবিলাক বিভিন্ন ক্ষেত্ৰত প্ৰবন্ধমূলক হওক বা বায়'লজিকেল যিবিলাক মানে জীৱনীমূলক বিষয় হওক বা চুটি গল্পই হওক কবিতা হওক এইবিলাক কথা তেওঁলোকে যদি সৰুৰে পৰা যদি লেখাৰ অভ্যাস কৰে ছাত্ৰ অৱস্থাৰ পৰাই, তেতিয়া তেওঁলোকৰ যিটো সাহিত্যিক প্ৰতিভা কাব্যিক প্ৰতিভা এই প্ৰতিভাটো বিকাশ হয়। গতিকে মই আশা ৰাখিছোঁ তেওঁলোকৰ উদ্যোগত তেওঁলোকৰ প্ৰচেষ্টাত আৰু তেওঁলোকৰ প্ৰেৰণাত ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় আৰু আগবাঢ়ি যাব। বিশেষকৈ লিখা মেলাৰ ক্ষেত্ৰত এইখিনি কৈ সকলোকে ধন্যবাদ জনাই আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। এইটো বৰ্ষতো ছাৰে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে পুনৰবাৰ ছাৰক আমি আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰি আজি প্ৰাচীন পত্ৰিকা উন্মোচনৰ এই কাৰ্যসূচী আমি ইয়াতে সমাপ্ত কৰিম। আপুনি এটা অহাৰ কাৰণে আমি মই মোৰ তৰফৰ পৰা যিটো প্ৰাচীন পত্ৰিকা আপুনি চাব পাৰে ইয়াতে সম্পাদক মেহৰুল মিয়া আৰু আমাৰ তত্ত্বাৱধায়ক শ্ৰী সুশীল কুমাৰ চৰকাৰ, ডক্টৰ নীতি চহৰীয়া, এই আমাৰ মোৰ ইনচাৰ্জ শিক্ষক আৰু শিক্ষয়িত্ৰী সন্মানীয় ব্যক্তি দুজন তেখেতসকলে যথেষ্ট সহায় কৰিছে। আৰু মই বিশেষকৈ ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ লগত সহযোগিতা কৰা আমাৰ 5th চেমৰ দাদা আলি দা আৰু নুৰ আলম দাদা, ইয়াতে আৰফিন দাদা আছে আৰু আমাৰ ৰফিকুল্লাহ সিদ্দিক আৰু আমাৰ নৱজ্যোতি মহাবিদ্যালয়ৰ এছামিজ ডিপাৰ্টমেণ্টৰ শিক্ষয়িত্ৰী আছিল ইনোৱাৰা ভাইদেউ আৰু ৰেবিনা আহমেদ। সেই দুজনীও বাইদেউ আমাক যথেষ্টভাৱে সহায় সহযোগিতা কৰিছে। আৰু আমাৰ ইয়াতে কবিতা লিখি জমা দিয়া, গল্প লিখি এখনি চিঠি লিখিছে, এইবিলাক জিকিৰ লিখি যিসকল ষ্টুডেণ্টে ইয়াত মেগাজিন ছপোৱাৰ কাৰণে মোক সহায় কৰিছে তেওঁলোকক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে, থেংক ইউ।